হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি মই ৰেল ক্ৰছিঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চুটিমুটি ব্লগ এটা লৈ আপোনালোকৰ মাজলৈ। আগৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে নাজানো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো মানে ৰেল ক্ৰছিঙৰ আছে। আপোনালোক যিহেতু আজি ঘৰ যাম বুলি ভাবিছিলোঁ, ঘৰত মানে ৰুমত চাউল নাইকিয়া হ'ল, সেইবাবে ঘৰলৈ ৰাওনা হৈ আছোঁ। আজি মোৰ লগত আছে ভূপেন, আৰু ভূপেনে মই মিলি আহি আছোঁ ঘৰলৈ বুলি। আৰু আজি হঠাতে লগ পালোঁ আজি হাতী বৰুৱাক, মানে মোৰ চিৰ আৰাধ্য পিতা। ধেমালিহে কৈছোঁ দেই, এয়া গজৰাজক লগ পালোঁ। জয় বাবাজী আশীৰ্বাদ কৰিব যে মই ভালদৰে ভিডিঅ'বিলাক বনাই যাব পাৰোঁ দেই। আহি থাকোঁতে ভিডিঅ' কৰাই নহ'ল, আৰু এতিয়া আহি পাই গ'লোঁ ভূপেনৰ ঘৰত মানে এয়া বহি চাহ খাই আছোঁ। মই খোৱা নাই আকৌ, ভূপেনে খাই আছে। তালৈ বহিও এতিয়া মই চাহহে আছোঁ। দেখিছেনে বাৰু পালৈ কেনেকুৱা অপমান কৰিছে। তাত এনেই কৈছোঁ, ধেমালি। ময়ো খালোঁ চাহ তাহ, আৰু এতিয়া চাহ তাহ খাই বৈ মেলি যাবলৈ লাগিছোঁ আমাৰ ঘৰ ফালে বুলি। ঘৰলৈ যোৱা ভিডিঅ' কৰাই নহ'ল, কাৰণ ছাৰক বাইকখন সোনকালে লাগে আৰু টিবেটা দোকানতো মাতি আছে। সেইবাবে আমি আহি পাই গ'লোঁ ৰুম। বাইক চাইক দি মেলি এতিয়া আমি আহি ৰুম পাই গ'লোঁ। এতিয়া ৰুমৰ পৰা যাম এতিয়া টিবেটা দোকানলৈ বুলি অলপ লাহেকৈ। আজি মানে টিবেটা দোকানত আহিলোঁ, এয়া কাম চাম কৰিব দি আছে আমাক। এইফালে যিটো দিছে সেইটোকে সন্তুষ্ট হ'বলগীয়া হৈছে। এইফালে এয়া কামত লাগি আছে ছাৰ, এইফালে ময়ো এয়া এইবিলাক মৰাত লাগি আছোঁ, মানে এইবিলাক সংখ্যা মাৰিব লাগে। আৰু এইফালে এয়া আমাক চাই আছে, আৰু এয়া আমাৰ মিনিষ্টাৰ গ্ৰুপ দিছে মানে এইফালৰ পৰা এইফালে। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ইমান নাই নেকি। আৰু এইফালে মেচিন আছে মানে প্ৰিণ্টিং কৰা, যদি আপোনালোকৰ প্ৰিণ্টিং কৰা থাকে কেতিয়াবা আহি যাব ইয়াত। তলত বাৰু আপোনাৰ কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু, আমাৰ এজন মালিকজন কেতিয়াবা চিনি পালে মানে ক'বা। আৰু আমাৰ নমস্কাৰ দিলাবি, আৰু চিনি পালে মানে কণ্টেক্ট কৰি ল'ব। ডাঙৰ মেচিন ইয়াত মানে পোষ্টাৰ বনোৱা হয়, আমিও বনাওঁ বাৰু কেতিয়াবা ফটো বনাওঁ, ফটো ফ্ৰেম বনোৱা হয়। আমাৰ মাজতে অলপ এতিয়া যাওঁ কিবা এটা খাবলৈ বুলি, সেইবাবে আমি টিবেটা মই প্ৰথমত আহিলোঁ কিবা এটা দোকানত খাই আহোঁগৈ বুলি। কিবা এটা খাম বুলি কৈছিলোঁ, আহি পেলাই পালোঁহি। টিবেট দাই আৰু মই পাই গ'লোহি। এয়া মুখৰ আগত ঘুগুনি লৈ ৰৈ থাকিবই পৰা নাই। আশিষ্ট দোকান এইখন দেখিছেই নহয় সকলোৱে, আৰু পঠালি বাহঁত আছে, আহিলে কেতিয়াবা সন্ধিয়া সময়ত সোমাই যাব ইয়াত। আৰু এতিয়া ময়ো খাবলৈ বহি ল'লোঁ, আৰু মোৰ চকুত পৰিলে এটা কণীটো এতিয়া কাৰ হয় তাও ঠিক নাই। সেইবাবে ময়ো কণীটো হাতত লৈ চাইছোঁ। টিকি মহাৰ পিছত টিবেট দাক সুধিলোঁ যে কণীটো কাৰ, আৰু টিবেট দাই ক'লে মোৰ। টিবেট দাই মোৰ কণী বুলি কোৱাৰ পিছত মই ৰখিয়ে নাথাকিলোঁ, আৰু নিজৰ ভাগটো নিজে খাবলৈ আৰম্ভ কৰি দিলোঁ। আৰু ভিডিঅ'বোৰ কেনেকুৱা পাইছে নাজানো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'বোৰ শেষলৈকে চাই যাব। এটা দোকানত আৰু 3জন বন্ধু আছে, সিহঁতে ফোন কৰি মাতি আছে, সেইবাবে আমিও যাবলৈ ৰেডি হৈ গ'লোঁ। আহি পাই দেখোঁ যে এজন ছিংগাৰে গান গাই আছে, আৰু গানটো শুনিলে আপোনালোকৰ মন মুগ্ধ হৈ যাব। ক'লোঁ নহয় আপোনালোকে এবাৰ শুনি চাওক না। এয়া আমাৰ এতিয়া কাম কৰি হৈ গ'ল, কাম কৰি মানে আছেই বাৰু অলপ। এইফালে কাম চলিয়ে আছে, এইফালে এয়া আছে, এইফালে হাতী চাতী থৈ দিয়া হৈছে। এইফালে আমি এতিয়া কিবা পকৰি চকৰি খালোঁ। এয়া আমাৰ ছাৰ বহি আছে, ছাৰ নমস্কাৰ দি দিয়ক। এয়া আমাৰ ছাৰ, একদম ধন্যবাদ। এইফালে এয়া আমাৰ জ্যোতিষী বহি আছে এইফালে ছাইডত, আৰু এইফালে আমাৰ স্বয়ম্বৰমণি বহি আছে, দেখিছে নহয়, চকু লাল কাল। আৰু এইফালে মই বগাই, এইফালে সাঁতুৰিবলৈ মই এটা চবকে শিক্ষা দি আছোঁ। মানে কি আমাৰ কাইলৈ মানে অলপ প্ৰগ্ৰেম এটা আছে, প্ৰগ্ৰেমটো মানে পাগে নাই ফিক্স। যদি চবেই মতামত দিয়ে তেতিয়া হৈ যাব। আৰু দেখিছে নহয় এইবিলাক চব বহি আছে চাৰিফালে চাৰিটা। এইবিলাক কামৰ টেনশ্যনত মানে আমাৰ এজনে বিয়া পাতিব পৰা নাই, গম পাই নাপাওঁ। এই আমাৰ এজনক বিয়া এখন পাতিবলৈ আশীৰ্বাদ দিছে সকলোৱে, যেনে এইবিলাক কামৰ টেনশ্যন লাগিছে। আমিও ভাবিছোঁ যদি মানে আপোনালোকৰ আশীৰ্বাদত যদি বিয়াখন পাতি দিওঁ সোনকালে, তেতিয়া বহুত ধন্য হ'ম। জয়া ৰাম বাবলা জয় হৰি আজিলৈ ভিডিঅ'টো সিমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মই ভাত খাবলৈ ভোক লাগিছে মানে, এই যেনে পেট এই সোমাই আছে, একো খাবলৈ দিয়া নাই। এতিয়া ৰাতি বান্ধিব হ'ল, আৰু আমাক খাবলৈ যাব দিয়া আমাৰ ছাৰে। ভিডিঅ'বোৰ অলপ ক'লা হ'ল, মানে আন্ধাৰ হ'ল। কাৰেণ্টটো নথকাৰ বাবে মই মোবাইলৰ পৰা টৰ্চটো মাৰি লৈছিলোঁ। আৰু আজিলৈ ভিডিঅ'টো সিমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।